Hi friends, Astro Bhalo আপোনালোকক স্বাগতম। আজি আপোনালোকক কেতু গ্ৰহৰ বিষয়ে কিছু তথ্য দিবলৈ আহিছো। কেতু আৰু ৰাহু গ্ৰহ দুইটা ছায়া গ্ৰহ বুলি আমি জানো। কেতু যদি আপোনাৰ কুণ্ডলিত শুভ হয় তেতিয়া হলে ই আপোনাক আধ্যাত্মিকভাৱে অতি উচ্চ স্থানলৈ লৈ যাব পাৰে। কেতু যদি শুভ হয় তেতিয়া হলে আপুনি হিডেন প্ৰপাৰ্টি কিছুমান পাব আৰু কেতু যদি শুভ হয় তেতিয়া হলে ই আপোনাক তন্ত্ৰ মন্ত্ৰ আদি মিষ্টেৰিয়াছ বিদ্যাবোৰত আপোনাক অতি পাৰ্গত কৰি তুলিব। কিন্তু এই কেতু যদি অশুভ হয় তেতিয়া হলে আপোনাৰ ভৰিৰ তলৰ অংশ নাভিৰ তলৰ অংশত যেনে ভৰি আঁঠু আদিত সঘনাই বিষ হ'ব। তলৰ পেটৰ ইনফেকশ্যন, লোৱাৰ এবডমিনেল ইনফেকশ্যন, ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন, কিডনি ডিজিজ আদি আপোনাৰ শৰীৰত দেখা দিব। আপুনি যিমানে ইনকাম নকৰক কিন্তু আপুনি এই ইনকাম ভোগ কৰিবলৈ অসমৰ্থ হয়। সন্তানৰ বহুত ক্ষেত্ৰত বিদ্যা লাভৰ পৰা আৰম্ভ কৰি আপোনাৰ শাৰীৰিক ক্ষেত্ৰত বহুত কষ্ট ভোগ কৰিব লগা হয়। সকলোবোৰ মোৰ বা অন্যক দিব নিবিচাৰে তেনেকুৱা আপোন পেটীয়া স্বভাৱ হৈ যায়। এনজাইটি, অভাৰ থিংকিং, ডিপ্ৰেশ্যন, ডিফাৰেঞ্চ ইন অপিনিয়ন ইন ফেমিলি আদিবোৰ দেখা দিব। ইনকামৰ ফ্ল' হঠাৎ বন্ধ হৈ যাব বা বাধাগ্ৰস্ত হ'ব পাৰে। ঘৰৰ পানীৰ লগত ৰিলেটেড ধৰি লওক পানীৰ টেংকি নাইবা টেপ লিক আদি ধৰণৰ কিছুমান পানীৰ লগত ৰিলেটেড সমস্যা দেখা দিব।